হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ ভূগোল পাঠ্যক্ৰমৰ অন্তৰ্গত চতুৰ্থ অধ্যায় আমেৰিকা যুক্তৰাষ্ট্ৰ আঞ্চলিক ভূগোল নামৰ পাঠৰ অন্তৰ্গত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আমি ভিডিঅ'টোৰ ভিতৰত প্ৰৱেশ কৰোঁ। আমি বিগত পাঠত আলোচনা কৰিছিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিচয় আৰু অৱস্থান, লগতে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগকেইটাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আৰু সেই বিভাগকেইটা হৈছে আপালেচিয়ান উচ্চভূমি অঞ্চল, মধ্য সমভূমি অঞ্চল, ৰকি পাৰ্বত্য বা কৰ্ডিলাৰ অঞ্চল। আৰু এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে ইতিমধ্যে কোৱাৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ, গ্ৰ'থ এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকন ক্লিক কৰিব নাপাহৰিবা যাতে আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকা। লগতে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি কিবা কমেণ্ট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। এতিয়া চাওঁ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। আমি ইয়াক দুই ধৰণে আলোচনা কৰিম। এটা হৈছে জনসংখ্যাৰ বৃদ্ধি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কি ধৰণে জনসংখ্যা বৃদ্ধি হৈছে, আৰু দ্বিতীয়তে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বিতৰণটো কেনেকুৱা, সমান নে অসমান, কি ধৰণৰ কেনেকুৱা বিতৰণ, সেই সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে চাই লয় যে হ'ল জনসংখ্যা বৃদ্ধি আৰু বিতৰণ। 2007 বৰ্ষৰ তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা 302 নিযুত আৰু ই পৃথিৱীৰ তৃতীয় বৃহৎ জনসংখ্যাৰ দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা স্বৰূপ বুজিবলৈ হ'লে দেশখনৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ ব্যৱস্থাটোৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। গতিকে আমি এতিয়া চাওঁ জনসংখ্যাৰ বৃদ্ধি কেনেকৈ বৃদ্ধি পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা। 1776 চনত 13খন ৰাজ্য একত্ৰিত হৈ স্বাধীনতা ঘোষণা কৰাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা আছিল মাত্ৰ 3 নিযুত। ডেট মিনছ যেতিয়া দেশখনে স্বাধীনতা লাভ কৰিছিলে 1776ত, সেই সময়ত দেশখনৰ জনসংখ্যা আছিল মাত্ৰ 3 নিযুত। তেতিয়া অৱশ্যে 13খন ৰাজ্য আছিল, বৰ্তমান ৰাজ্যৰ সংখ্যা হৈছে 50খন, নহয় জানো। পৰৱৰ্তী সময়ছোৱাত 37খন ৰাজ্যৰ অন্তৰ্ভুক্তি লগতে ইউৰোপীয় দেশসমূহৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পায়। তলৰ তালিকাৰ সহায়ত দেশখনৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা দেখুওৱা হৈছে। গতিকে জনসংখ্যা বৃদ্ধি যদি চাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, তলত দিয়া যোনটো তালিকা, এই তালিকাটো চোৱা, এই তালিকাটো চালেই আমি গম পাম জনসংখ্যা কিদৰে বৃদ্ধি পাইছে। লোকপিয়ল বৰ্ষ আৰু জনসংখ্যা নিযুত হিচাপত 1776 1776 চন স্বাধীনতা লাভ কৰোঁতে জনসংখ্যা আছিল মাত্ৰ 3 নিযুত। 1800 চনত জনসংখ্যা হ'ল 5 নিযুত। 1850 চনত ই বাঢ়ি গৈ হ'ল 23 নিযুত। তাৰপিছত 1900 চনত ই হ'ল 76 নিযুত। 1950 চনত 151 নিযুত। 1970 চনত 202 নিযুত, যথেষ্ট বাঢ়িছে দেই চব, 202 নিযুত। তাৰপিছত 2000 চনত 281 নিযুত আৰু 2007 চনত ই হ'ল 302 নিযুত। গতিকে এয়া হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি ধাৰাটো। এই ধৰণে জনসংখ্যা বৃদ্ধি পাইছে। 1776ত 3 নিযুত আৰু 2007 চনত 302 নিযুত। গতিকে ছাত্ৰ ছাত্ৰী তোমালোকে ইয়াৰ উত্তৰটো দিবলৈ যাওঁতে 2-3টামান ডাটা মনত ৰাখিবা। 1776ত জনসংখ্যা কিমান আছিল, আৰু এটলিষ্ট মাজৰ এটা ডাটা 1900 চনত ই 76 নিযুত আৰু 2007 বৰ্ষৰ 302 নিযুত। এইকেইটা ডাটা যদি মনত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি উত্তৰটো দিবলৈ সহজ হয়। জনসংখ্যা বৃদ্ধিৰ বিষয়ে লিখিবলৈ গ'লে আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত জনসংখ্যা বৃদ্ধিৰ সৈতে জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। সাম্প্ৰতিক সময়ত জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ লগতে প্ৰব্ৰজন হ্ৰাস পোৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নিম্নগামী হৈছে। বৰ্তমান কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি জনসংখ্যা বৃদ্ধিৰ হাৰটো, সেই হাৰ কি হৈছে, নিম্নগামী হৈছে বুলি কৈছে। কিহৰ কাৰণে? প্ৰব্ৰজনটো ৰোধ হৈছে, কমিছে, লগতে প্ৰাকৃতিক বৃদ্ধিৰ হাৰটো কি হৈছে, কমিছে। কমাৰ কাৰণে জনসংখ্যা বৃদ্ধিৰ হাৰটো যি সেইটো নিম্নগামী হৈছে। 2007 বৰ্ষত দেশখনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আছিল মাত্ৰ 0.6%। বাৰ্ষিক বৃদ্ধিৰ হাৰ মাত্ৰ 0.6%। আনহাতে ইয়াৰ বিপৰীতে পৃথিৱীৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আছিল 1.2%। পৃথিৱীত বৃদ্ধি পাইছিলে 1.2%। 1.2 গৰাকী জনসংখ্যা বৃদ্ধি পাইছিল, তাৰ বিপৰীতে আমেৰিকাত পাইছিল মাত্ৰ 0.6%। তাৰপিছত চাওঁ আমি আমেৰিকা দেশখনৰ প্ৰায় 85% খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক, শ্বেতাংগ লোক, বাকী 15% জিও, ইছলাম, হিন্দু ধৰ্ম আৰু কৃষ্ণাংগ গোষ্ঠীৰ লোক। গতিকে ইমানেই দিছে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত
আমেৰিকা যুক্তৰাষ্ট্ৰ চাওঁ জনসংখ্যা বিতৰণ আমি যদি চাওঁ অন্যান্য দেশৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ প্ৰকৃতিও একেই নহয় ভূ প্ৰকৃতিৰ ভিন্নতাৰ বাবে বা ডেভেলপমেণ্টৰ যি আঞ্চলিক বৈষম্য আছে উন্নয়নৰ যি আঞ্চলিক বৈষম্য আছে সেই আঞ্চলিক বৈষম্যৰ বাবে হওক জনসংখ্যা বিতৰণ আমেৰিকা যুক্তৰাষ্ট্ৰতো সমান নহয় ইয়াৰ জনসংখ্যা বিতৰণো অসমান এতিয়া যদি চাওঁ এই মেপখন চাওঁ জনসংখ্যা ঘনত্ব 2000 বৰ্ষ এই মেপখন চালে আমি দেখা পাম দেখিছে এই অংশত এই মিচিগান ৰাজ্যৰ এই অংশত জনসংখ্যা যথেষ্ট বেছি আছে তাৰপিছত এইটো অংশত উত্তৰ পূব অংশত এই উপকূলীয় অংশত জনসংখ্যা যথেষ্ট বেছি আছে তাৰপিছত এই ইয়াত কেলিফৰ্ণিয়া উপকূলত জনসংখ্যা যথেষ্ট বেছি আছে যদি এই মাজৰ অংশত যেটা মধ্য সমভূমি অঞ্চল আৰু লগতে কৰ্ডিলেৰা অঞ্চলত কিন্তু জনসংখ্যা একেবাৰে কম জনসংখ্যা যি বেছি আছে এই অংশতে জনসংখ্যা বেছি দেখা গৈছে আমি মেপখন ভালদৰে চালে দেখা পাম দেখিছেনে দেখিছে মিচিগান ৰাজ্যৰ এই উপকূলত এইটো গ্ৰেট লেক অঞ্চল একচুৱেলি গ্ৰেট লেক অঞ্চল বৃহৎ সৰোবৰ অঞ্চল ইয়াত জনসংখ্যা যথেষ্ট বেছি তাৰপিছত এই অংশত জনসংখ্যা যথেষ্ট বেছি তাৰপিছত ইয়াৰ সৈতে জড়িত কেইটামান তথ্য প্ৰথমতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক অৱস্থা যোগাযোগ ব্যৱস্থা আৰু উন্নয়নৰ আঞ্চলিক ভিন্নতাৰ বাবে দেশখনৰ জনসংখ্যাৰ বিতৰণ অসমান জনসংখ্যাৰ বিতৰণ কিয় অসমান এই কাৰণে অসমান নেক্সট কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা ঘনত্ব 32 জন জনসংখ্যা ঘনত্ব কিমান 32 জন দ্যাট মিন্স প্ৰতি বৰ্গ কিলোমিটাৰত 32 জন লোকে বাস কৰে দেশখনৰ পূব উপকূলত জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে অৱস্থিত মধ্যভাগৰ সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত বসতি অতি হেৰেঙা পূব উপকূলত জনসংখ্যা যথেষ্ট বেছি তাৰপিছত মধ্যভাগত অৱস্থিত উচ্চ সমভূমি আৰু কৰ্ডিলেৰা জনসংখ্যা হেৰেঙা আকৌ পশ্চিম প্ৰান্তত থকা কেলিফৰ্ণিয়া উপকূলৰ জনবসতি কিছু ঘনকৈ দেখুওৱা হৈছে ইতিমধ্যে মেপত যদি চাওঁ আমি এইখন মেপত দেখিলে এই কেলিফৰ্ণিয়া উপকূল ইয়াত আকৌ জনসংখ্যা অধিক এই কেলিফৰ্ণিয়া উপকূলৰ জনসংখ্যা অধিক এই পূব উপকূলতো জনসংখ্যা অধিক তাৰপিছত এই পশ্চিমৰ কেলিফৰ্ণিয়া উপকূলত জনসংখ্যা অধিক মাজৰ মধ্যভাগৰ উচ্চ সমভূমি অঞ্চল আৰু এই কৰ্ডিলাৰ জনসংখ্যা কম তাৰপিছত চাওঁ আমি নেক্সট পইণ্টত দিছে দেশখনৰ পূব উপকূলত জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে অৱস্থিত মধ্যভাগৰ এইটো ইতিমধ্যে কোৱা হ'ল তাৰপিছত কৈছে দেশখনৰ উত্তৰ পূবত অৱস্থিত মিচিগান ৰাজ্যৰ এইটো তোমাৰ বৃহৎ সৰোবৰৰ ওচৰৰ অংশটো মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূব অংশত থকা দেশখনৰ মাত্ৰ 1/4 মাটিকালিৰ অঞ্চলটোত দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 2/3 লোকে বাস কৰে এই অঞ্চলটো জনসংখ্যাৰ ঘনত্ব 85 জন 2/3 লোক বাস কৰে এই তোমাৰ বৃহৎ সৰোবৰ অঞ্চলৰ দক্ষিণৰ অংশটো জনসংখ্যা যথেষ্ট বেছি দেশৰ ৰাজধানী ৱাশ্বিংটন ডিচি থকা কলম্বিয়া জিলা জনসংখ্যা ঘনত্ব 3600 জন যথেষ্ট বেছি আনহাতে মধ্যভূমি আৰু কৰ্ডিলাৰ অঞ্চলৰ জনসংখ্যা ঘনত্ব মাত্ৰ 15 জন প্ৰতি বৰ্গ কিলোমিটাৰ তাৰপিছত দেশখনৰ গ্ৰাম্য নগৰ জনসংখ্যাৰ বিতৰণ অনুপাত মন কৰিবলগীয়া সেইটোৱে খুব উল্লেখযোগ্য দেশখনৰ জনসংখ্যাৰ 3/4তকৈও অধিক লোক নগৰবাসী দ্যাট মিন্স 4/3 লোকে নগৰবাসী 1 লোকহে গাঁৱত বাস কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল ইমান পৰে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে অৱগত হ'লো আমি পৰৱৰ্তী ভিডিঅ'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি অৰ্থনীতিৰ অন্তৰ্গত কৃষি সম্পৰ্কে আলোচনা কৰিম গতিকে ইমান পৰে তোমালোকে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ জনালোঁ